Heyo, what is up guys? কি খবৰ আপোনালোকৰ? এতিয়া 1 তাৰিখ জানুৱাৰী আজি ওলাইছো পিকনিক যাম মানে পিকনিক ক'ত যাম ধনশ্ৰী পাৰ্কত ঠিক আছে তো চাই থাকক ব্লগটো ভাল লাগিব আপোনালোকৰ নিশ্চয় ভাল লাগিব জাস্ট গাপা ধুই ৰেডি হৈ আছো ফুললি ৰেডি হোৱা নাই এতিয়ালৈকে যাওঁ তাত কি হয় চাওঁ একেলগে থাকক ঠাণ্ডা লাগিছে ৰ'ব পোহৰলৈ গৈ লওঁ মানে জাস্ট ভাত খাই উঠিছোঁ কেমেৰা বেগটো লৈ লৈছোঁ আৰু জোতা পিন্ধিবলৈ বাকী আছে ঠিক আছে জোতাযোৰ পিন্ধিম বাহিৰতে থোৱা আছে এইযোৰ পিন্ধিম তো ভাত চাত খাই ল'লোঁ এতিয়া যাম আশিক গ'লে যোৱাৰ পিছত আমি যাম ধনশ্ৰীলৈ ঠিক আছে তাৰ স্কুটিতে যাম মেবি আই এম নট চিয়'ৰ কিন্তু মই উইচ কৰিব পাহৰিছোঁ সকলোকে হেপ্পী নিউ ইয়েৰ যোনটো আগন্তুক বৰষ মানে যোনটো চলিব এই বছৰটো ভালে ভালে যাওক আৰু ভাল আশা যিমান আছে পূৰা হওক মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ কাৰণে আপোনালোকেও মোৰ কাৰণে কৰিব ঠিক আছে এতিয়া ডাইৰেক্ট লগ পাম আপোনালোকৰ আহি গ'লোঁ ধনশ্ৰী পাৰলৈ আমাৰ এইখন ধনশ্ৰী নিউ ব্ৰিজ বুলি কওঁ ঠিক আছে আমাৰ ইয়াত ধনশ্ৰী দুখন ব্ৰিজ আছে তো এইখন নিউ ব্ৰিজ দেখিছে চাৰিওফালে পিকনিক অকল পিকনিক ক'ত কি গান বাজিছে একো বুজি পোৱা নাই মানে ৰিমিক্স হৈ গৈছে তো গাইছ আমাৰ এতিয়া খোৱাৰ প্ৰিপেৰেশ্যন চলিছে কোনোবাই আলু আৰু কোনোবাই বিলাহী কাটি আছে কিন্তু তাতে আমি বহি অলপ তেল মাৰিলোঁ তেল মৰাৰ পাছত যাম এতিয়া আমি দলঙৰ ওপৰলৈ তাৰ ভিউটো বহুত চালি আহিছে তো আপোনালোকে বনি থাকক দলঙৰ ওপৰৰ ভিউটো চাবলৈ ফাইনেলি গাইছ আহি পাই গ'লোঁ মানে অলপ আগতে পালোঁহি দুটা কমেডি হৈ গ'ল মোৰ লগত প্ৰথমটো হৈ গ'ল আপোনাৰ যোনটো বেটেৰী লৈছিলোঁ মানে কেমেৰা বেটেৰী থাকি আহিলে প্ৰথমতে পাছত মোৰ এখন চশমাখন থাকি আহিলে দুবাৰটো ফোন কৰি বেলেগক কৈ আনিবলগীয়া হ'ল মানে ইমান বেছি ৰ'দ ন কাৰাকৈ দিছে মানে হেৰি কৰিব পৰা নাছিলোঁ চকু মিলাব পৰা নাই চশমাখন হোৱাৰ পিছতে ঠিক আছে আৰু মোৰ লগত আশিক ভাই আছে হেপ্পী নিউ ইয়েৰ গাইজ তো এতিয়া আশিক ভাই মই যাওঁ তললৈ চাহ খাওঁগৈ আমাক চাহ খোৱালৈ মাতি আছে ভাই কিবা ক'বা নেকি হেপ্পী নিউ ইয়েৰ বুলি सबके आंतरिक शुभेच्छा থাকিল নতুন বছৰ गाइस ये हम हैं और ये हमारा गैंग है अभी पार्टी हो रही है ये तो हमारा गैंग और मेंबर भी ठीक है यो 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 ये हमारा आशिक भाई আমি সাদিয়াকে ফটোশুট সৰি লাগি গ'ল আমি সাদিয়াকে ফটোশুট কৰিম এতিয়া আপোনালোকে চাই থাকক দেই ব্লগটো কিবা কৈ দিয়া ৰিচাৰ্জ কৈ দিয়া একে দুই আব্দুল ভাই জুই বাৰ মই কৈছোঁ একে দুই আব্দুল ভাই জুই বলক ফটোশ্বুট কৰিম এতিয়া পাখি ফ্ৰেণ্ডছ এতিয়া আমি আছোঁ বৰ্তমান নিউ ধনশ্ৰী ব্ৰিজৰ তলত ইমান সৰু লগাই কেলৈ কৈছিলোঁ জানো গম নাপাওঁ তো এতিয়া আকৌ যাম পিকনিক মানে য'ত খাই আছোঁ আমি তালৈকে যাওঁ বহুতেই ঘূৰিলোঁ মানে সেইফালে বহুত দূৰ গ'লোঁ ভালে লাগিছে আহি তো গাইছ মোৰ জীৱনৰ বহুতখিনি সময় ধৰক বহুত দুখত কটালোঁ কেলৈ কিয় সেইটো বাৰু নকওঁ এতিয়া কিন্তু মানে নিজকে চিনি পোৱা নাছিলোঁ ঠিক আছে মুখত যোনটো হাঁহি বৰ্তমান দেখিছে সেই হাঁহি মোৰ মুখত নাছিল আৰু দুখ সকলো লাইফতে থাকে কিন্তু বৰ্তমান মই এতিয়া এনেকৈ জীয়াই আছোঁ যেন জীৱনৰ মোৰ যদি এইটো শেষ দিনো হয় মোৰ একো মানে পস্তাবলগীয়া নাই ঠিক আছে মই কাৰো লগত একো বেয়া পোৱা নাই যি হৈছে ভালেই হৈছে বুলি আশা কৰোঁ এই যদি আমাৰ টিকু অৱস্থা নাই মামীয়ে আছে আমাৰ অভিকুমাৰ আছে চাচা আছে দুটা পাৰ্টি চলিছে আমাৰ এটা তাত পাৰ্টি এটা এইটো পাৰ্টি আহিলে হ'ল আৰু দুটা হাতত পানী পাৰ হৈ আহিলোঁ মানে এইফালে বৰ লেতেৰা হৈ আছিলে আমি আহি গ'লোঁ এইফালে হাই কৈ দিয়া ভাইজান চেণ্ডেল ধৰি আছোঁ উপায় নাই ন এনেকৈতো নহয় বহুত গান চান যি টি যোনে তোনে গাই আছে লগাই আছে কোনফালে কি বাজিছে একো হেৰি কৰিব পৰা নাই কিন্তু মোৰ ইয়াত মানে নাওখন দেখি গান এটা মনত পৰিলে তো গালোঁ আপোনালোককো মানে শুনোৱা ঠিক আছে ভাল হয় বেয়া হয় একো নাজানো জাষ্ট নাই আৰু টাইম পাছ কৰিব ঠিক আছে ঐ বৈঠা মাৰো ৰে ও বাচ্চারে ভাইয়া রে আরে জারিয়া বৈঠা মারিয়া যাইও ৰে মানে সেই চিনটো দেখি ক'লোঁ মই দেখিছেনে নাওখন ভাইজান এই বাপৰে ফুল বিজি মানে দুইটাই আৰু এটা ইণ্টাৰেষ্টিং কেছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ জন্মৰ পৰা 25 বছৰ গোলাঘাটত থাকিলে ধনশ্ৰীত কেতিয়াও পিকনিক খাই পোৱা নাছিলোঁ ধনশ্ৰী কিনাৰত কেতিয়াও পিকনিক খাই পোৱা নাছিলোঁ এয়া মোৰ প্ৰথমবাৰ আৰু বহুত ভাল লাগিল এতিয়া খোৱা পাতিত বহিলোঁ ধুনীয়াকৈ খাই বৈ ল'ম তাৰপৰা ঘৰ মোৱা হ'ম
আপোনালোকে যদি ভিডিঅ'টোত কিবা এটাও ভাল পাইছে প্লিজ লাইক এটা কৰি দিব, পাৰিলে শ্বেয়াৰ কৰিব আৰু ভালকৈ কমেণ্ট এটা কৰি দিব যাতে মই উৎসাহ পাওঁ নেক্সট ভিডিঅ' বনাবলৈ। নাচি দিয়ক, নাচি দিয়ক। ফ্ৰেণ্ডছ, খালোঁ ব'লোঁ, বৰ্তমান চব টিপ টপ ৰেডি যাবলৈ ষ্টাৰ্ট কৰিম আৰু মানে যামেই আৰু এতিয়া। মই ৰেডি হৈ আছোঁ, বেগ চেগ লৈ ল'লোঁ, কেমেৰা লৈ ল'লোঁ, ধুনীয়াকৈ খালোঁ। ঠিক আছে, এতিয়া 4মান বাজিব হৈছে। পৰিৱেশটো ভাল লাগিছে এতিয়া, কিন্তু ঠাণ্ডাও লাগি আহিছে অলপ অলপকৈ, আৰু জেকেটো নাই অনা। তো মই সোনকালে ওলাই দিম, ইহঁতৰ চাগে অকণমান দেৰি হ'ব মোৰ লগত মানে যোনখিনি আহিছে। আৰু মজা লাগিলে, বহুত কিবা কিবি ক'বলৈ আছে। মোৰ ঘৰত গৈ আৰু কেইটামান ক্লিপ ল'ম, তাত আপোনালোকক কিবা কিবি মোৰ ধেৰ ক'বলগীয়া আছে। তো ষ্টে টিউন, এতিয়ালৈকে শেষ হোৱা নাই ভিডিঅ'টো, ঠিক আছে। তো গাইজ, মই 2022 চনৰ ডিচেম্বৰ মাহত ভবা নাছিলোঁ বা জানুৱাৰী মাহত 2023ত ভবা নাছিলোঁ যে মই ইমান এটা ভাল পৰিস্থিতিত থাকিম। বৰ্তমান মই বহুত সুখত আছোঁ। আল্লাহ, ভগৱানে, ঈশ্বৰে কৃপা কৰিছে, মানে হ'ব পাৰে নাজানো। যিয়ে নহওক, মই বহুত সুখত আছোঁ আৰু আপোনালোকে সুখত থকাটো মই কামনা কৰোঁ। যদি চেনেলটোত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, প্লিজ।